চাপৰত জননেতা শৰৎচন্দ্ৰ সিংহৰ মৃত্যু বাৰ্ষিকী পালন। জন্মভূমি চাপৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা প্ৰয়াত শৰৎচন্দ্ৰ সিংহৰ 19 সংখ্যক মৃত্যু বাৰ্ষিকী পালন। সাৰ্ভাইভেল হেল্প গ্ৰুপৰ উদ্যোগত জননেতাগৰাকীৰ মৃত্যু বাৰ্ষিকীত চাপৰৰ ভকতগাঁওস্থিত শৰৎচন্দ্ৰ সিংহ সাংস্কৃতিক ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে বুধবাৰে পুৱা বৃক্ষৰোপণ, জননেতাগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আয়তীসকলৰ নামৰ পিছত জননেতাগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি। আজি 25 ডিচেম্বৰ, আজি আমাৰ সাৰ্ভাইভেল হেল্প গ্ৰুপৰ উদ্যোগত শৰৎচন্দ্ৰ সিংহ সাংস্কৃতিক ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে জননেতা শৰৎচন্দ্ৰ সিংহৰ 19তম মৃত্যুবাৰ্ষিকী আমি আজি পালন কৰিবলৈ ওলাইছোঁ। আৰু এই NGO সাৰ্ভাইভেল হেল্প গ্ৰুপে প্ৰত্যেক বছৰে আমাৰ এই মৃত্যুবাৰ্ষিকী কাৰ্যসূচী পাতে। আজি আমাৰ কি কৰিছে বৃক্ষৰোপণ, তাৰপিছত নায়কসকলৰ নাম আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতি ৰক্ষাৰ্থে আলোচনা চক্ৰ আজি পাতিছোঁ, সন্ধিয়া বন্তি প্ৰজ্বলন। এইদৰে আমাৰ সকলোৱে এই অঞ্চলৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আমাৰ এই অনুষ্ঠানটো অংশগ্ৰহণ কৰি প্ৰত্যেক বছৰ ধৰে এই বছৰেও আমাৰ অনুষ্ঠানটো সফল কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমি জননেতাগৰাকীৰ যি কৰ্মৰাজি আছে, আমি যিমানখিনি পাৰোঁ তেওঁ যদি আমি কৰিব পাৰোঁ, মানে তেওঁক ফ'ল' কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখনে আগলৈ বহুত আগবাঢ়ি যাব। আজি আমি যান্ত্ৰিকতাৰ যুগত এইহেন আমাৰ এই এটত অঞ্চলৰ এনেখন মহান ব্যক্তিক আমি শ্ৰদ্ধা কৰিব পাই আমি ধন্য মানিছোঁ। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।